Saya naikul, kita naikul semua ya ketinya menikah dulu ya tuh. Ini. Ini, hendak masuk. Ini sana? Ini kepihim. Ada mulai di ni ala sia, seni. Itu extra ke bonam. Ada পকাৰে খুলি বনাম পকাৰৰ কাৰণে বুটুটো তিয়াই দিছোঁ ক'লা নিব এতিয়া নাৰিকল কাটিম পকাৰৰ কাৰণে এইটো মানে চিৰাৰ লগত দিবৰ কাৰণে এনেকৈ ধুনীয়াকৈ পিচি লৈছোঁ এয়া প্ৰসাদত দিবলৈ নাৰিকল কাটিছোঁ এয়া দিম প্ৰসাদৰ লগত আৰু এইফালে মই কাটি আছোঁ বৰটেঙা আৰু লোৱাই জংকৈ দিছো দে এই মটন তোক কি দিলে এই মটনে খুৱাইছে অকল মটন খুৱাইছে অকল হাই বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভাল মই চুমি মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে এতিয়া ধুনীয়াকৈ আগফালৰ ৰুমটোত বহি লৈছোঁ দেই বহি লৈ দেখিছেন ধুনীয়াকৈ বহি লৈছোঁ আৰু এতিয়া ভাবিছোঁ আজি যিহেতু লক্ষী পূজা আমাৰ পতা হ'ব পাতিম মানে সেইকাৰণে ভাবিলোঁ দুপাহমান ফুল আঁকো আৰু দেই জনাই নজনাই মাজতে ফুল দুপাহমান আঁকিম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখাই থাকিম ফুল কেনেকুৱা হয় দেখাম চাবচোন দেই ভাল হ'লে কমেণ্ট কৰি জনাব নাজানো যদিও মানে শিকিছোঁ আৰু আঁকিবলৈ চেষ্টা কৰিছোঁ আকৌ ফুল দুপাহমান এইয়া আমাৰ লক্ষী মা লক্ষী মানে পূজা অৰ্চনা প্ৰসাদ আগবঢ়াই দিয়া হ'ল মানুহজনে ধুনীয়াকৈ দিছে হৈছে আৰু মা আহিছে বহিছেহি যিখিনি পাওঁ নিয়ম কানুন কৰিছোঁ আৰু সকলোখিনি নাজানো যিখন আৰু এতিয়া আমাৰ এয়া হৈ গ'ল ওচৰৰে সৰু সৰু ল'ৰা ছোৱালী কেইটামান আহিছিলে সেইকাৰণে আমি প্ৰসাদকেইটা দিয়াৰ আৰম্ভ কৰিলোঁ আৰু পিছত আহিব দি থাকিম বৰ্তমান এতিয়া আমি প্ৰসাদ দি লৈছোঁ এয়া আৰু এইফালে আজি আয়োজন কৰিছোঁ পনীৰ এয়া পনীৰ উতলি আছে বনাই আছোঁ মানে প্ৰথমৰ বনোৱাখিনি দেখাব নোৱাৰিলোঁ কাৰণ ঘৰত আলহী আহিছিলে ন প্ৰসাদ খোৱা এজন দুজন ভকত আহিছিলে সেইকাৰণে প্ৰসাদ মানে খাই থকা সময়তে এইখিনি কাম কৰি আছিলোঁ যে সেইকাৰণে আপোনালোকক মই পনীৰ বনোৱা পৰিৱেশটো দেখাব নোৱাৰিলোঁ কিন্তু এতিয়া আমাৰ বৰ্তমান পনীৰ উতলি আছে এইফালে ৰুটি বেলি ৰেডি কৰি থৈছোঁ আৰু ৰুটি কেইখনমান বনালোঁ মানে বনাই মেলি এয়া দেখিছেনে আৰু পেছত ভৰাই থৈছোঁ আৰু সেইকেইটা মানে অকণ দেৰিকৈ বনাম কিয়নো গৰমে খাব লাগিব ন সেইকাৰণে সেইকেইটা ৰুটি অকণমান লাহে লাহে বনাবৰ কাৰণে থৈ দিছোঁ বেলিব পাৰিছোঁ নে চাওকচোন বাৰু ৰুটি মোৰ গোল হৈছে নাই বাৰু দেই আপোনালোকে কমেণ্ট কৰি জানাবচোন গোল হৈছে কিন্তু পাৰিছোঁ এইয়া গোল হৈছেগৈ আগতে নাজানিছিলোঁ দেই এতিয়া মানে নাজানিছিলোঁ মানে কি ৰুটিটো খোৱা কম হয় ন আমাৰ বিশেষকৈ ভাতেই বেছি খোৱা হয় ৰুটিটো বেলা বা বনোৱা খোৱাটো কম হয় কাৰণে বেলা তেৰা মেৰা হয় আজিকালি পাৰিছোঁগৈ আৰু ৰুটি বেলিবলৈ আৰু এইফালে পনীৰ উতলি আছে খাম আৰু আজি যিহেতু চন্দ্ৰগ্ৰহণ লাগিব সেইকাৰণে অলপ সোনকালে বনোৱাখনত মানে আয়োজন কৰি দিলোঁ